নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি যিহেতু ৰাতিপুৱাৰ পৰা খুব বেছি বৰষুণ হৈ আছিলে, চ' জাগাবোৰ সব পানী পানী হৈ। বন্ধুসকল, আপোনালোকৰ ফালে বতাহ আৰু বৰষুণ ৰাতিপুৱাৰ ভাগত কেনেকুৱা আছিলে জনাব। চ' আমাৰ ফালে খুব বেছিয়ে বেয়া আছিলে। চাওক ইফালে টিং চিং উৰুৱাই লৈ আহিছে মানে। আৰু ইফালে আহক, ইফালে মোৰ চাইকেলখনত মানে গছ এডাল উভালি পিনে পৰিছিলে। চ' চাইকেলখন একদম চুৰমাৰ হৈ গ'ল ভাঙি। চ' ইয়াতে আনি থৈ দিলোঁ। তো আৰু গাইজ বহুত বেছি বৰষুণ আৰু বতাহ হোৱাৰ পিছতো চাওক ইফালে বহুত চাপৰতে লাগি আছিলে আমকেইটা এটাও সৰি নগ'ল মানে, পকিলে এতিয়া খাবৰ কাৰণে হৈ যাব। তামোল গছ, বাৰীত বহুত তামোল গছ আছে আৰু পকা পকা তামোল যিহেতু সৰি পৰি আছে চাগে। আহক আমি বুটলোঁ। তামোল বুটলিবৰ কাৰণে এইটো খৰাহি লৈ ল'লোঁ। আহক। চাওক ইয়া তামাম গছৰ পৰা তামোল সৰি পৰি আছিলে, 3টা পাই গ'লোঁ। এতিয়া আৰু ভালে এটা। এতিয়া তামোলৰ যিহে দাম হৈ আছে, মুঠতে 5 কিলোমান হ'লে পইচা পাই যাম আৰু। কিলো 70 ৰুপিজ মান হৈ আছে কিলো। ইফালে এটা আছে, ইফালে এটা তামাম পৰি আছিলে তামোল না। ইফালে এটা আৰু আছে নেকি ক'ত বাচাচোন, আছে নেকি আৰু? নাই না, নাই। ঐ ইফালে 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 চাগে এটা আছে। আকৌ এটা পালোঁ। 8টা তামোল পাই গ'লোঁ। এতিয়া চাওঁ আৰু কোনোবা ফালে পাওঁ নেকি। তো বন্ধুসকল, তামোল বুটলা হৈ গ'ল। এতিয়া যিহেতু বতাহ বৰষুণ বহুত আছিলে, লিচু গছ এডাল আছে, লিচু হয়তো পৰি আছে নেকি তলত, চাওঁ। ফালে চাব পাৰে লিচু ইমান এটা সৰা নাই, কাৰণ গছজোপা ইমান বেছি ওখ নহয়, চাপৰ হয়। সেইকাৰণে মানে বতাহটো বেছি লগা নাই চাগে। এতিয়া লিচু পকি আছে। এতিয়া বহুত চাপৰতে লিচু লাগি আছে। আহক আমি লিচু খাওঁ। আহক আহক লিচু 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 আছে নেকি? ইমান লিচু বহুত চাপৰতে লাগি আছে। কেনেকুৱা হৈছে মানে, বৰষুণটো আকৌ আহি আছে মানে, কেমেৰাটো ওলাব নোৱাৰিম না, ভিডিঅ'টো মানে ইয়াতে শেষ কৰিব লৈছোঁ আৰু। বুঢ়া মিঠা হৈছে, খাবি নেকি বন্ধু? মই বন্ধুকেইটা খেলা দে লৈছোঁ, বঢ়িয়া মিঠা হৈছে। এইটো হৈছে আমাৰ কেমেৰামেন, ইয়াক লিচু এটা গিফ্ট দি দিলোঁ।